নমস্কাৰ বন্ধুসকল, আমি এতিয়া আহিছোঁ গলচেপাৰ মন্দিৰ। মানে নীল আকাশৰ চুমা গানটো আমি কভাৰ ভিডিঅ' বনাব বিচাৰিছোঁ। সেইটো কাৰণে আপোনালোকে চাই থাকক, আমাৰ শ্বুটিংবোৰ আপোনালোকক দেখাই আছোঁ। কম বাৰু বহি আছোঁ লাহে লাহে যিমানখিনি পাৰোঁ বহি যাওঁ। বেল বুজিলোঁ, ষ্টাৰ্টিং হৈ আছে। কিন্তু কম হয় টোপনি ধৰিছে। লাইফত মানে প্ৰথমবাৰ বুলি কৈছোঁ, প্ৰথমবাৰ এটা বেলেগ লোকেশ্যনলৈকে আহিছোঁ। কাম কৰি কিন্তু ভাল লাগিছে। মৰিগাঁও গলচেপা শিৱ মন্দিৰ হয়। গৰমটো বহুত যথেষ্ট গৰম পৰিছে। ভাল লাগিছে শ্বুট কৰি, টোপনি ধৰা নাই নাই কৰিছোঁ। শ্বুটিঙত আহিছোঁ, ভাল লাগিছে সিহঁতৰ লগত শ্বুট কৰি। ব্যস্ততাৰ মাজে মাজে কৰি থাকোঁ আৰু শ্বুট। সিহঁতৰ চেনেলটো চাব সকলোৱে। সপোনৰ কাৰেং আৰু এখন নতুন শ্বৰ্ট মুভি আহি আছে, লগতে মাজে মাজে গান থাকিব ন, চাব।